দালাঙত এখন মানে স্কুল আছে আগত অলপমান আগত গেলি ৰাস্তা বহুত বেয়া এইটো শংকৰদেৱত পঢ়িছিলি তই ইমান নাজানা এই মাষ্টাৰ বুলি নাম তই আচল যাবলি মাতে জীৱনটোত ইটোৱে ডাঙৰ ভাল কাম কৰিছে দে মই এটা কথা কাম আমি সৰু সন্তান দেখিছ কোন আমি এইটো ৰাস্তা দি আহিছিলো ৰাস্তাটো বঢ়িয়া 10x10 ভিউ এইটো নিজৰা দিবাৰা এরা হলো এখন হুন্ডা হাই গাইস আমি দালাঙত যাই আছো ৰাতিপুৱা উঠি কি মুখখন ঢিপকি ফুৰি যে মাছি আছো আগ জেগাৰ পৰা আহো আৰু এতিয়া যাই আছো আকৌ নকওঁ কিবা ক'বা যাই আছো দালাঙত যাই আছো সেইটো গম পাওঁ কিন্তু কি কাৰণত যাই আছো সেইটো গম নাপাওঁ দালাঙত এখন মানে স্কুল আছে আগত অলপমান আগত গেলি ৰাস্তা বহুত বেয়া এইটো এইটো পথাৰৰ ৰাস্তা ক'তনো ভাল হ'ব এইকেইটা বস্তু ফাটে বঢ়িয়া লাগে ন এইকেইটা ফুল আৰম্ভণি বুলি কৈছিল মেঘা কৈছিল সেইটো নমস্কাৰ দিয়া আমি চাইকেল আগতে চাইকেল চলাই থাকো পুৰে নুমিগিলে নমস্কাৰ নুমি কিনে ন হাত এৰি দিয়ে তাৰপিছত নমস্কাৰ এনেকে মাষ্টাৰ এনেকে তাতে ফুটি আৰু আজিকালি সেই মাষ্টাৰ লেৰা পৰা দি স্কুলত ক'ত থাকে মই এটা কথা কাম একদম মনত পৰে এই শংকৰদেৱত পঢ়িছিলি তই ইমান নাজানা এই মাষ্টাৰ বুলি নাম তই আচল যাবলি মাতে মই এটা কথা কম ডাঙৰ স্কুলত একবাৰ আইনে ভাঙা পৰা নে খেদিলে ফুৰিছিল দালাঙত বহুত কিবা কিবি কৰিছে আৰু তহঁতে ফাংচনৰ কি বেয়া বেয়াকে কৈছি মই ভাষা কেইটা নকওঁ গাইছ ইমান বেয়া বেয়াকে কৈছি নে ফাংচনৰ মানুহে ফাংচন বন্ধ কৰি হেৰি আহিছি এই ৰাস্তাই দি পলাই আছিল ৰাতি মই পাৰো নাছিলো গাইছ ঐ বান্দাৰ আমি এইটো ৰাস্তাই দি আহিছিলো ৰাস্তাটো বঢ়িয়া 10x10 ভিউ এইটো নিজৰা দিবাৰা চাউণ্ডটো ভাল লাগে এইটো গাইছ এইটো এটা খাল বুলি নাভাবো এইটো হ'ল আমাৰ চকুৰ এটা জান আছে সেই জানটোৰ সেইটো হ'ল প্ৰথম স্থান আৰু এটাই আৰম্ভণি হয় নিজৰা আছে গাইছ আগতে এইটো কালভাৰ আছিল তাতে মানুহ বহিছিল এতিয়া ৰাস্তা সলাই দিছে সেইটো ৰাস্তা হৈ গৈছে মুতনে কবি নেই দেতা আমি ৰাস্তায় পালো এতিয়া বুলি কম দে গোটাকেইটা সোমাব নাংগে বা যেনে খুন্দি আনবা হ্যাঁ এগাইছা পুরা তলিছে তোরা আই থাকে ওইটো হুরুজ পাই ওই ও আমি দই থাক বিচাৰিছো ডাইরেক্ট হুরুজ এ যা এই দুগু যাও এই দুইটা সেই দুইটা কালপিত আমি ৰাতিপুৱা উঠি কি লৈছো কক লৈছে আকৌ নকওঁ খোজ কাঢ়ি থাকে রেড কার্পেট ও আমি ঘৰা কালা ডাইরেক্ট পইচা দিবি নে কম গাইছ আমি সেই চাই ডেষ্টিনেশ্যন আহি পালো ৰাংগে আমাৰ ব্লগ চলি থাকিব যাই আছো সূৰ্য পইচা দিবি আহিছিল বে সেই পৰবা ছাছপেঞ্চ দি আহি পেলাই তাৰপিছত যাই এক ঘৰ মানুহ তাতে সোমাই যাই পেলাই পইচাটো দি থৈ গুচি আহিলে আমি এইটো ৰাস্তা দি যাম এতিয়া তাতে আৰু লাগিছিল দিল্লীত তাতে পইচা লাগিছিল এইটো ৰাস্তা গাই একদম আগতে মাংস নিব আহিছিলো ইয়াতে দালাঙত আহোঁতে এইটো ৰাস্তা দি একবাৰ খানা খাইছিলো মই মাত্ৰ লৈ ল'ম তই ডিলেট কৰিলে কি হ'ব মই মাত্ৰ ৰাস্তা বহুত বেয়া বুলি নকওঁ এইটো ৰাস্তা নহ'লে আমি দালাঙ আহিব গ'লে কমেও 7 কিলোমিটাৰ 8 কিলোমিটাৰ ঘূৰি আহিব লাগিলে এই এনেকৈ ভিতৰত দি আহিব লাগিলে আৰু আমি সেই গৈছিলোঁ আগতে আমি যিখন খানা খাইছিলোঁ সৰু থাকোঁ 5-6 মান থাকোঁতে আমি 5টা চলিয়ে খানা খাইছিলোঁ এই খানা খাওঁতে মাংস নিব আহিছিলোঁ মাংস নিব আহোঁতে ইয়াতে মানুহ এটা সোধ দিছিল দিওঁতে একবাৰ বাল ধৰে দিছিল মই সূৰ্যক কোৱা নাই তাৰপিছত যিজনে খোজোঁ বাহিনী দেখিছোঁ পোৱা নাই জুই লগাই মানুহ এটা সুধিছে তেতিয়াহ'লে আমি যাই থাকোঁতে যি খেদিছিল তাৰ বাঁহডাল লৰি দিছিল লৰি দিওঁতে সূৰ্য কোৱা নাই মই তাৰপিছত যি দাউছোঁ চেলফি কৰাই আছে এই গাইছ এহানি এতে সুধ দিছিল তাৰপিছত ইমান মানুহ আকৌ মকচো বাঁহ আছিল বাঁহ লৰি দিছিল সেই ৰাতি 9টা বজাত সৰু চলি অহাটো সম্ভৱ নহয় বহুত টান মানে ভয় লগা কথা আহিছিল আমিও আহিছিলো আৰু আগতে গ্ৰুপ হিচাপতো আহিছিলো ৰাস্তাটো কি সৰু চালো কি সৰু ৰাস্তা এইটো গাইছ ৰাস্তাটো বহুত দিনৰ পৰা এনেকৈ আছে ৰাস্তাটো
পথেৰে ৰাস্তা এটা কানেকশ্যন পানীটেমা আৰু দালাঙৰ মাজত। দালাঙৰ মাজত ৰাখলা আৰু দালাঙৰ মাজত পানীটেমাৰ মানে যদি আমি ৰাখলাৰ মাজত দালাঙত আহিব লাগিলে এইটো ৰাস্তা নহ'লে আমি কমেও এক পাক ঘূৰি পেলাই 7 কিলোমিটাৰ বুলি ক'লাই 7 কিলোমিটাৰ হ'ল হয় চা এই দিদি কিমান লাগে তোক আৰু এই দেখিয়ে চেহেৰে কৈ দেখি বহুত খেতি হ'ব এইগিলান দেখি এইগিলা খেতি আমাৰ আজি অলপ কম আমডাল এডাল আম হেদাল এই গাইছে হেদাল আম দেখছে নে এই হেদাল আম এই কালপিতটো হেদাল মোক খাচি দিয়ে বাল উঠি যায় চুৰ কৰে আৰু কৈছো নে জীৱনটোত ইটোৱে ডাঙৰ ভাল কাম কৰিছে দেই মানে 3 বাৰ তোক কিবা চতো কিবা কো আমডাল আছে দালাঙৰ মাটি মালিক হ'ল পানীটেমাৰ আকৌ খেদে আকৌ কয়বাৰ বেলেগৰ মানুহ মা এটা কথা কাম আমি চোৰ সন্তান এ ৰাহুল কালি কেছটো কৈ দিম নেকি আগবাজি খেদিলে মন আছে নে এই ৰাহুল কালি কথাটো কৈ দিম নেকি এই আপিটো কি ক'লা ঐ আমি চোৰ সন্তান হাই যদি কালি গাইছে এডাল গাছৰ তলত আজি কোন আছে চাই লওক দেখিছে কোন চতু এটা মাল খাই হজমলাৰ পেকেট হজমলাৰ পেকেট লাইছে আর মামা বুঝে হার ভ্যারাইটি তই হে ভাবি চতু জালি হবে নাকি এ তই যতে যতে উঠি পেলে হে নিজৰা নিজৰা আমি পাগাৰে গাইছে এই ৰাস্তাটো দেখছি নে এই ৰাস্তাটো কৰি যাৰো মই আনছিলো গাড়ী এতে বেলে আৰু না ৰাস্তাটো কেন আছে গাইছে নিজৰা এইটো এই ৰাস্তাটো যি দেখছি এই বোকাৰ মাজে এই 3 নম্বৰটো হুৰুতে গাড়ী মই ধৰাকে আৰু এটা তামান মাছ উলছিল এ ৰাহুলাটো এইটো ৰাহুলাটোৰ সেই দিছত ৰাহুলাটো সুপাত পৰে গলে খান গাইছে এইটো এ ৰাহুল ব্লগ হৈছে কিন্তু লাগি যাব ও আৰু তা আছে বে সুইমিং পুল সুইমিং পুল পানী কয় কেম্পা পানী চা সিটো এটা আৰু ইটো এটা দেখি গ্যাংষ্টাৰ বা বডি মেও গোটেই বডি চডি ফুলে দিছি এরা বা এইটো এটা হুৰুজ ৰাহুল এ মেও আমি কেমেৰা হৈ গৈছে মাইক এটা অৰ্ডাৰ দিছো মাইক আৱাজৰ কোৱালিটি আৰু ভাল পাবি কেইদিনমান পিছত এবাৰ মাইকটো কেই নাই কৈ দিয়া আৰু দাম কিমান কৈ দি 1000 টকা চবেই দিব 10 তাৰিখে চবেই দিব লাগব 130 টকা নেডলি হৈ গৈছে আমার নেক্সট ভিডিও উই আর কোয়াইট কি মাইগানা পয়সা দিম আমরা পুরো রিসিভ করা লাগবো রিসিভ করা আমার নেক্সট ভিডিও উই আর কোয়াইট ইউটিউব কি ছিল ইউটিউব মানে এলু আমি সেই ভিডিও এগুলো ই মাইকর দাম কইছে মাইকে ইউটিউব এলু বলি নেক্সট ভিডিও ও সয়টা চলি ও তই নমৰা কি কেই তো 20 টকাৰ মাইক আনবি নে কি পা মিলে দিছি তো গরু মারা হবি মেও কি বলে মিলে দিছি এ তো মিছে কথা কথা ফাকিদার ও হি মোক কালি কৈছে 140 টকা বুলি 140 টাকা দিম 100 টাকা দিম 140 কি হবো 80 জোগাৰ কৰ 100 টকা দিম আটা চলি হৌৰ আৰু দুটা মেম্বাৰ লয় নেকি গ্ৰুপত আই পাঁচটা আছে জালি আছে যেহেতু আমি ইগলাহান ইউটিউব পয়সা হিসেবে মনে তো মারামারি লাগবে সিলভাৰ প্লে বটল আনিলে মই ডাইৰেক্ট কাকো নেদাও ডাইৰেক্ট হা আই গই নে রা ভাই দৌড়ি বা পুছালো রই নি বা একে বল যা যেনি কিছু লাগে বাতে না আজ টুকরা করবা লাগবে তাই গাছটা নিখিলে ৰাহুল হয় যাব মেছিল হলে মকসু প্লে বাতা নালি হাত টুকরা করবাই লাগবে হয়নে এই ৰমেশ কাইটো ৰমেশ কা ক'ত যায় ৰমেশ কা ক'ত যা মই অলপ পথৰ পৰা দে আমি আহিলো বছৰ পাই কৰা বস দেৰি ছিল আৰু দাদা ওলা 7 টুকরা কর চলি আছে 7 নম্বৰ টুকরা তো আর 8 টুকরা মই বেছিকে নিম না কে নিবি তো কি হবে তো সিনেমাই চলা দে চলা কল বেশি তো সিনেমাই চলা এই গাড়ী এখন গাড়ী কাজ জানে পাপা ৰঞ্জিত
কি কি অ দাদা চিলভাৰ নাই হে লোহাৰ হ'ব ভাই এই লাইট চাও লাইনত তার ডায়মন্ড প্লে বতা নাই ডায়মন্ড প্লে বতা নাই যা পুরা এই দাওর বেড়া ডায়মন্ড প্লে বতা হাই বেগা নে পাগড়ি পাগড়ি নাচবে লাগু গাই আমদাল চুৰ কৰি নোহোৱা কৰি পেলাম মেও কালি মেও যেইবা ধৰাত পৰছি এই মানুহে এই মেও ধৰাত তৰে গাইছে দেই বল মাৰাওঁতে দেই বেয়া কথা নহয় আকৌ ইয়া এইটো ৰাস্তা আহিছি মানে কিন্তু ৰাস্তা আজি গেলে বনত নাই অমিতাৰ গাছ কি কবি তই গাইছ আহি আমি ৰাহুলৰ ঘৰ পালোৱে এইকেইটা মুৰ্গী দেখছে নে আটাইৰে আজি তেল ফুটি মৰব সুধিছে কৈছে তেল ফুটি মৰব আৰু আজি কি হ'ব এটা লোকাল মুরগি কিন্তু চাইলো 50 টাকা তুলবে নাকি 40 কে তুললে ভালো ব্যাপার 40 কে তুললে যাও মাংস আইবো মশলা আইবো চাউল দিতে তোরা উলাই দিব আর কিছু জন ফুল নাই আর আমদাল হে বেশি যা আর কিছু ফুল হে নাই 20 টাকা থাকে কিছু ফুল নাই 20 টাকা দি পুজিয়া নি এই রাহুল দে যাবি হ্যাঁ এই রাহুলের ঘর তো এই রাহুল হ্যাঁ এইটা হুরদু গেলবে এই হালমে আনবে যাবো পাইদু ও তো সাপোর্ট তো কেন লাগিল আজি মিনি ব্লগ হৈছে আমাৰ আপলোড কৰি দিম গাইছ আজি আমাৰ ব্লগটো ইমানতে শেষ কৰিলোঁ অঁ দেখিছোঁ ৰাহুল ৰাহুল এখন হুন্দা আকলি গ'ল নেকি পজিশন দেখি ৰাহুল বাহিৰ লৈ যাবি দেই বাহিৰ লৈ যাবি আর ব্রেক চেক কর যি ব্লগটো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাক বেছি নালাগে 1000টা ছাবস্ক্ৰাইবাৰ লাগে আৰু মানে চেনেলটো মনিটাইজ কৰিব পাৰিলে হ'ল একবাৰ কিবা মনিটাইজ কৰিব পাৰিলে মতে এনেকৈ ঘূৰি আছে নে চব আহি যাব ভিডিঅ'ত